আমাৰ জীৱনটো মাত্ৰ দুদিনীয়া, গতিকে দুদিনীয়া জীৱনটোক ইমান ৰাগ অভিমান কিহৰ বাবে? কোনোবাই ভুল কৰিলেও ক্ষমা কৰি দিব আৰু আপুনি ভুল কৰিলেও ক্ষমা বিচাৰিব, কাৰণ জীৱন শেষ হৈ গ'লে জীৱনটো ঘূৰি নাহে আৰু সুযোগ নাহে। জীৱন সংগী লাগিলে দুখীয়াই হওক, কিন্তু বেয়া চৰিত্ৰৰ হ'ব নালাগে, কাৰণ দুখীয়াৰ পৰা ধনী হ'ব পাৰি, কিন্তু বেয়া চৰিত্ৰৰ মানুহৰ লগত গোটেই জীৱনটো কটাব নোৱাৰি। কালি তোমাক কোনে দুখ দিলে সেইটো পাহৰি যোৱা, আজি তোমাৰ যত্ন কোনে লৈছে সেইটোহে মনত ৰাখা। অতীতত তুমি যাৰ বাবে কান্দিছিলা সেয়া পাহৰি যোৱা, আজি তুমি কাৰ বাবে হাঁহিব পাৰিছা সেয়া মনত ৰাখা। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, আপুনি যাক পাইছে জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা। হেল্ল' বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব দেই। ধন্যবাদ।